বৰ ভাগৰ লাগিছে চাহ একাপ এনেকুৱাতে খাবলৈ মন যায় ক'তনো আমি চাহ খাবলৈ পাওঁ আমাৰ ভাগ্যতে নাই এইবোৰ লোকৰ বোৱাৰীয়ে হিচাপ লৈ থাকিব শাহুৱেকেনো কি কৰিছে আমাৰবোৰ আৰু কি কম আৰু বুলু বুলু চাহ একাপ লৈ আনাচোন খাওঁ বৰ পিয়াহ লাগিছে কাপোৰ কানি অৱস্থা নাইকিয়া হ'ল দিয়া চাহত এইবোৰ কি পৰি আছে তুমি মানে ভালছে চাহ কাপোৰ দিব নাজানা হৈ গৈছা দিনে দিনে কিহৰ কাৰণে মই তেনেকে নকম আপুনি গাঁৱলৈ অহাৰ পৰা মই গাঁৱলৈ বিয়া হৈ অহাৰ পৰা আপুনি এইখন ঘৰত চাকৰ এটা গোটাই দিছে চাকৰ গোটাই দিব লাগে তোমাক কিহৰ কাৰণে চাকৰ গোটাব লাগে আমাৰ চহৰৰ দিনত চাকৰি গোটাই দিয়ে বুজি পালে হয় নেকি চাকৰ গোটাই দিব লাগে তোমাক আমি এনে কাম কৰি কৰি অৱস্থা বুঢ়ী হলোহি আমি আমাক কোনোবা চাকৰ দিছিলে নে আমাৰো শাহু আছিলে আমি তেনেকে কথা নকওঁ গম পোৱা মই কৈছো এতিয়া কি তুমি কিহৰ কাৰণে কবা আৰু উৰণি ল'বলৈ কওঁতে নকওঁ মই উৰণিটো নাই যে তোমাৰ সদায় আৰু চুলি ইমান টেংকুপত বান্ধিছা যে আপুনি লাজ লাগে মানুহৰ আগত ওলাবলৈ আপুনি তেনেকে ক'ব নাহিব কিহৰ কাৰণে নকম উৰণি লোৱা ভালে ভালে মই লগৰ বাখন্তি আহিলে লাজ পাওঁ কয় হেতি চাদৰ মেলি ল'লা যে ভালে ভালে ঠিক কৰা চাদৰ ঠিক কৰা মই আপোনালৈ অকণো ভয় নকৰোঁ কেনেকে হাঁহিছে তাই চাহ মাৰি পঠিয়াব গালৈকে মাৰকচোন নোৱাৰিম বুলি ভাবিছা তাই মাৰি পঠিয়াম মই ৰবিনৰ কথা ভাবিহে নামাৰো এতিয়া মুখ বেকা কৰিছে তাই আপোনাৰ ৰবিন পুতেহে হয় মোৰ মানুহজন হয় নেকি তোমাৰ মানুহজন মই জন্ম নিদিয়াকে সি ক'ৰ পৰা হ'ল সৰি পৰিলে ক'বা মুঠতে আপুনি জন্ম দিছে আপোনাৰ পুতে হ'ল মোৰ মানুহজন হ'ল হয় নেকি আৰু তুমি এনেকে থাকিবা মানে চাদৰ মেলি এনেকে থাকিম আৰু কেনেকে থাকিম ভালে ভালে ঠিক কৰা চাদৰ ঠিক কৰা বাখন্তি আহিব এতিয়া লাজ পাম নে নাপাম তাইৰ আগত বাসন্তী বোৱাৰীকেও এনেকে থাকে আপুনি নেদেখেহে ক'ত থাকে তাই কি সমাজৰ আগত উৰণি বাৱনি লৈ চাহ দিব তামোল দিব সমাজৰ আগত কৰিব পাৰে তাই ভিতৰত পিন্ধে এনেকে তথাপি তুমি অলপ চাল চলন ভাল কৰিবা আৰু মুখ তেনেকে এনেকা কৰি কথা নক'ব আপুনি তেনেকে ক'ব লাগিব কি তেনেকে ক'ব লাগিব মুখৰ আঙুঠি ভাঙুঠি চোৱা তাই আমাৰ চহৰত এনেকেই থাকে কোন চহৰৰ পৰা তুমি আহিছিলা গোলাঘাট চহৰ ক'ত আছে সেইখন আপুনি আজিলৈকে গোলাঘাট গৈ পালেহে ক'ত আছে নাই পোৱা মই গোলাঘাট গৈ তাতে পঢ়া আগতে মই তাতে পঢ়া যদি আপুনি কওকচোন তেনেহ'লে গোলাঘাটৰ পিন নাম্বাৰটো কি 7856225 সেইটো পাৰিলে বোলে গোটেই গোলাঘাট চহৰখনৰ কথা নাজানে আপুনি তাই গৈছে চা কেনেকে আজি ৰবিন আহিবলৈ দে চব লগাই আছো মই শান্তি নাইকিয়া হ'ল আৰু দেই এইবোৰৰ পৰা মোৰ চাহকাপ লৈ যা খাম বুলি ভাবিছো মই একাপ খাম তেনেহ'লে বকি কিয় আছে ডাঙৰকে তাই ৰূপটো দেখিলেই খং উঠে এইবোৰ ভাল কলগ্ৰছ চপাই ল'লো খাওঁ এনেকেই থাকিব লাগিব জীৱনটো পাৰ কৰিব লাগিব কি লাগিলে তোৰ বুকুতে জুই লাগিলে ঠাণ্ডা চাহখন দিলে বুকুত জুই লাগি গ'ল এই চবৰ পৰা শান্তি নোহোৱা হ'ল মোৰ জীৱনটো মই ৰিলছ আজি হেতুকে বনাব বুলি ৰিলছ বনাই দে এইবোৰে মাথা খাই পেলাব এইবোৰ হেৰি কৰিবলৈ যোৱাগেহে ভাল বান্দৰ কুকুৰা চাই থকাই ভাল এইবোৰৰ লগত তেনেকে লাগি নাহিবি ঐ ছোৱালী গম পাইছনে তেনেকে লাগি নাহিবি আপুনি তাক তেনেকে ক'ব লাগিছে মোৰ নামো বুলু হয় মোৰ নামো চিমা আৰু এখন এনেকে ল'বি তই এনেকে লৈ থাকিবি পাৰিলে এনেকে থাকিবি গম পাইছ